এইটো আপোনালোকে দেখিব পাইছে ড্ৰেগনৰ আমি মুখৰ ভিতৰতে প্ৰৱেশ কৰি এতিয়া আকৌ মূলদ্বাৰতে গৈ আপোনালোকক অলপ বস্তু দেখুৱাই দিবলৈ আহি আছোঁ। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি নন্দা तुमसे ना हो पाएगा। নন্দনবন যাম। তো কেমেৰা লৈ লৈছোঁ। প্ৰবালৰ আজি তাতে বাৰ্থডে अभी मजा आएगा ना भिड़ो চেলিব্ৰেটো কৰিম আৰু লগতে আজি গোটেই দিনটো মানে এনজয় আৰু। চ' গাইজ আমি এতিয়া গাড়ী উঠিলোঁ, তেনেহ'লে আহক এতিয়া নন্দনবন যাওঁ। You kissed me in the backseat of a taxi ride. And we said things that were cheesy, but we meant them. There were feelings, and now you deny it. You're in love with the idea of me, but you're not in my reality. Find it hard to even picture it. আমি লাহে লাহে পালোহি এতিয়া কলীয়াপানীৰ গেট। তো কলীয়াপানীতে আমাৰ ৰূপজ্যোতি ৰখি আছে, তো তাক উঠাই ল'ব লাগিব। তো আমাৰ ল'ৰা আহি গ'ল সাজি কাচি ধুনীয়াকৈ। কি হ'ল বেগ চেগ নাই, কাপোৰ কানি নাই যে? ঐ দুটামানে চাৰ্ট আনিছে। জাষ্ট আমি জাজি দলং পাই গৈছোঁহি আৰু আমাৰো নামিব হৈছে আৰু এইটো লোৱাচোন। সিহঁতি আগতে বাৰ্থডে পাৰ্টি খাবলৈ লাগে। তো এতিয়া আমি গৈ আছোঁ নন্দনবন। তো আমাৰ সৈন্যখন আহি আছে আৰু লাহে লাহে আৰু দুজন অপেক্ষা কৰি আছে। অথনিৰ পৰা ফোন কৰি মানে মোৰ গৰম কৰি দিছে। এইফালে কেমেৰা অনা দেৰি, গাড়ী দেৰি। তো একদম গৈ লওঁ আৰু নন্দনবন। এতিয়া আমি আছোঁ মেইন ৰাস্তাত। তো সেইফালে আমগুৰিত, এতিয়া আমি আমগুৰিটো নাযাওঁ ন, চাই থাকক আৰু। আমাৰ এয়া ৰঞ্জন আৰু এইফালে আয়ুষ মিডিয়াত অথনিৰ পৰা অপেক্ষা কৰি বহি আছে। তো এতিয়া আমি পাই গৈছোঁহি। কিমানৰ কলেজৰ ড্ৰেছত দেখি থাকিব, তেনেহ'লে ৰৈ লওক, আমি কাপোৰটো চেঞ্জ কৰি লওঁ। চ' গাইজ মই ৰেডি হওঁ, মানে সিহঁতি মোক এৰি থৈ পলালে। তো এতিয়া মই তাহাঁতৰ ওচৰলৈ যাব লাগিব। তো মই বেগ চেগ লৈ লৈছোঁ আৰু জল্দি তাহাঁতি আছেগৈ ক'ৰবাত, মই চিনিও নাপাওঁ নন্দনবন। मस्त जोक मारा रे ये हंस আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো সিহঁতক লগ ধৰিবগৈ লাগিব, নহ'লে শেষ হ'ব আৰু। চ' গাইজ তাহাঁতকেইটাক দেখিছোঁ আৰু একেবাৰে সেইকেইটা। তো লগটো ধৰি লওঁগৈ একেবাৰে। তো তাহাঁতক লগ পাওঁ মানে মোৰ ওচৰলৈ এতিয়া ৰূপজ্যোতি গুচি আহিলে। তো আপোনালোকে আগৰ ভিডিঅ'টো ইয়াক দেখিছে। তো আমি আহি আছোঁ আৰু চ' গাইজ আপোনালোকক এমেজিং প্লেচটো দেখাবলৈ লৈছোঁ। এইটো চক অ' মাই গড, দিছ ইজ দ্য প্লেচ। देख रहे हो आप सब। নন্দনবন চিঞৰি আছিলোঁ, কিন্তু নন্দনবন ৰিজৰ্টখন ইমানকণেই ওলালেগৈ আৰু। তো ইহঁতি গালে এতিয়া ফটো শ্বুটিং কৰিবলৈ আছে। তো আপোনালোকক মই সম্পূৰ্ণকৈ দেখুৱাই দিব চেষ্টা কৰিম। গাইজ এটা কথা ভাল হৈছে, ইয়াত সোমাবৰ কাৰণে কোনো টিকট চিকট লগা নাই, সোমাবলগীয়া জেগাও নাই বাৰু। তো ইয়াত পাৰ্ক আছে আৰু মানে এখন ধুনীয়া পাৰ্ক ৰিজৰ্ট এখন। তো আপোনালোকে এটা সম্পূৰ্ণ ভিউ দেখুৱাই দিছোঁ, চাই থাকক। গাইজ আমাৰ লগত আহিছে দুটামান ৰাহুজি, আহি পাই একদম ডাইৰেক্ট সোমাইছে ধাবালৈ, হৰ্ণবিল ধাবা। তো ইহঁতি ধাবা পালেহি, আহি প্ৰথম ধাবালৈহে সোমাইছে আৰু কাম বন নাই দিয়া চবৰে। আমাৰ ৰূপজ্যোতিয়ে মেনুখন একদম কিতাপ পঢ়াৰ কথা পঢ়ি আছে, বিচাৰি আছে কি সস্তীয়া বস্তু কি আছে। তেনেকৈ চাইছে। ভাল লাগিছে আজি তোমালোকৰ এই দৃশ্যটো দেখি।
কিতাপখনো কেতিয়াবা পঢ়িবা হয় ৰঞ্জনক কমেণ্টবোৰ চাওঁ চাওমিন ক'ত খাবি চাওমিন কি আছে ৰ যাওঁগৈ মই ভাল নাওঁ দেই আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ খাবৰ কাৰণে তো নন্দনবন ৰিজৰ্টৰ একেবাৰে আমি গাৰ্ডেনলৈ আহিছোঁ গ্ৰীণ গ্ৰীণ গাৰ্ডেন চ' আমি ইয়াতে বহি দিওঁ আৰু পাউডাৰ এটা আনিবলৈ গ'লে 10 টকীয়া গাইজ গাৰ্ডেনত আকৌ আমি এখন নতুন মেনিউ কাৰ্ড ল'লোঁ বাইদেৱে দিছে এতিয়া বৰ্তমান আমি আছোঁ এতিয়া আকৌ আমাৰ ৰূপজ্যোতিয়ে পঢ়িব লাগি আছে নন ভেজ চাওমিন किधर गया था नंबर आए तुमसे ना हो पाएगा তো বন্ধুসকল আজি মানে মোৰ জন্মদিন তো তাৰ উপলক্ষে আমি নন্দনবন ৰিজৰ্টলৈ আহিলোঁ তো আমাৰ লগত এই আকাশ আহিছে আৰু লগৰ বন্ধু কেইজনমান আহিছে তো সিহঁতি প্লেন কৰিলে আজি ইয়াতে ফটো চটো অলপো শ্বুট কৰি মেলি যাওঁ আৰু ধুনীয়াকৈ কিবা এটা পাৰ্টি চাৰ্টি খাওঁগৈ তাৰপাছত এতিয়া আমি বহি দিলোঁহি নন্দনবন ৰিজৰ্টৰ তো গ্ৰীণ হাউচত আছোঁহি আৰু এতিয়া গ্ৰীণ মানে গ্ৰীণ আৰু ক'ব পাৰে তাৰপাছত আপোনালোকে এইবিলাক দেখিব পাইছে ইয়াত ৱাটাৰফল আছে আৰু বহুত ধুনীয়া ধুনীয়া প্লেচ আছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো আজি জন্মদিন মোৰ তো চবেই আশীৰ্বাদ দিব আৰু সকলোৱে যাতে আগলৈও এনেদৰে আপোনালোকৰ মাজত থাকি যাব পাৰোঁ আৰু লগতে আজি আপোনালোকে গিফ্ট বুলি এটা এটা ছাবস্ক্ৰাইব মাৰি দিয়ক চবেই আৰু যিসকলে ভিডিঅ' চাইছে আৰু ভিডিঅ'টো এটা এটা লাইক কৰি দিয়ক তো তাৰপাছত আমি আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম তো গাইজ আমি এতিয়া অৰ্ডাৰ দিলোঁ পুৰি ভাজি তো পুৰি ভাজি পাই গ'লি কি সুন্দৰ ডিছ আপোনালোকে তো আমাৰ আকাশে ডিছ দেখি ফটো মাৰিবলৈ লাগি গৈছে তো আমি এতিয়া খাবলৈ বহি দিছোঁ ই একদম পূৰা গেমখনত ব্যস্ত আছে আৰু দেই চবেই মোবাইলে ব্যস্ত আছে তো চাহিল লেগিবলৈ ফোন এটা কৰবা তো আমি খাই লওঁ খোৱাৰ সময়ত উৎপাত নকৰোঁ দেৰি নকৰোঁ তো জল্দিকৈ খাই লওঁ চ' গাইছ আমি এতিয়া ৰাহুগালা খাই আছোঁ আপোনালোকে দেখিব পাৰিছে আপোনালোকে দেখিব পাইছে তো আমি ছটাই এতিয়া বহি আছোঁ আৰু গাইছ Got too wasted in the bathroom of your parents' house. Then you kissed me in the backseat of a taxi ride. And we said things that were cheesy, but we meant them. There were feelings, and now you deny it. চ' ফাইনেলি গাইছ পাৰ্টি কৰি হৈ গ'ল মানে খানা চানা খাই হৈ গ'ল আৰু তাৰপিছত তাহাঁতি তাতে ফটো মাৰিব লাগিছে তাৰপাছত মই অলপ ওলাই গুচি আহিছোঁ আপোনালোকক এই ৰিজৰ্টখন অলপ ভালদৰে দেখুৱাবৰ বাবে তো আহক আমি প্ৰথমবাৰ ৰিজৰ্টখন ভালদৰে চাই লওঁ তো বন্ধুসকল প্ৰথমতেই আমি দেখিবলৈ পাওঁ এই ৰিজৰ্টখনত এখন গাৰ্ডেন তাত ধুনীয়াকৈ ফুল চুল ৰুই থোৱা আছে আৰু তাৰপাছত মাজতে পাথৰ এটা উঠাই থোৱা আছে কিহৰ বাবে নাজানো তাৰপিছত এইখন পাৰ্ক ধুনীয়াকৈ চাই লওক এবাৰ তাৰ পাছত গাইজ আমি ভিতৰলৈ এতিয়া এইখন গেটেৰে প্ৰৱেশ কৰোঁ তো আপোনালোকে এইখন গেটেৰে প্ৰৱেশ কৰাৰ পিছত দেখিব পাব ইয়াত বহুত ধুনীয়াকৈ ফুলদানি সজাই থোৱা আছে একদম লাইন বাই লাইন দেখিছে আপোনালোকে নন্দনবন ৰিজৰ্ট তো এনেদৰে গৈ আমি সেই তাৰলৈকে ফুলদানি পালোঁ পোৱাৰ পাছত আপোনালোকে ইয়াৰ চাৰিওফালে দেখিব পাব ড্ৰেগন আছে তো ইয়াত ড্ৰেগন আপোনালোকে এইবিলাক দেখিব পাইছে লগতে মাজতে সেইটো ৱাটাৰ ফল কয় নে কি কয় নাজানো তো সেইটো আছে আমি যেতিয়া প্ৰথম আহিছিলোঁ অলপ আগতে তেতিয়া সেইটো অন কৰা নাছিলে তো এতিয়া অন কৰি দিছে কি ধুনীয়া লাগিছে লগতে একদম পানী বতাহৰ কোবত আমাৰ ইয়ালৈকে পৰিছেহি মই ইয়াত আছোঁ তেওঁ বুলিও পানীৰ চিটিকনি ইয়ালৈকে পৰিছে তো মাজতে আপোনালোকে দেখিবলৈ পাব তাত লাচিত বৰফুকনৰ এটা মূৰ্তি ধুনীয়াকৈ ড্ৰেগনৰ মাজত সজাই থোৱা আছে তো তলফালে এইটো পুখুৰী তো গাইছ
এইটো আপোনালোকে দেখিব পাইছে ড্ৰেগনৰ আমি মুখৰ ভিতৰতে প্ৰৱেশ কৰি এতিয়া আকৌ মূলদ্বাৰতে গৈ আপোনালোকক অলপ বস্তু দেখুৱাই দিবলৈ আহি আছোঁ। তো ইয়াত আছে অকণমানিকৈ এখন পাৰ্ক সৰু ল'ৰা ছোৱালীৰ বাবে। তো এইখন পাৰ্কখনটো গাইজ ৱাটাৰফলো আপোনালোকে দেখিছে পানীৰ চিটিকনি একদম ইয়ালৈকে পৰিছে। তো এইখন সৰু এখন পাৰ্ক য'ত সৰু ল'ৰা ছোৱালীবোৰ খেলে, সৰু ল'ৰা ছোৱালীবোৰ খেলিবৰ বাবে ইয়াত হেৰি কৰি থোৱা হৈছে। তো আমি পাৰ্কৰ ভিতৰলৈ অলপ সোমাই আহিলোঁ। এইখন কি কয় জানো, আপোনালোকে গম পাব চাগে। গাইজ তো পানী ইয়ালৈকে মাৰিছে, তো আমি ইয়াত বেছি দেৰি থাকিব নহয়, যায়গৈ। কেমেৰা তিতি গৈছে আৰু মোবাইল। তো অলপ আগলৈ গ'লে আপোনালোকে ইয়াত দেখিব পাব হোটেল। তো হোটেলো বৰ ধুনীয়াকৈ সজাই থোৱা আছে, গ্ৰীণ হোটেল আছে, তাৰপাছত গ্ৰীণকৈ সজাই থোৱা আছে। তাৰপাছত এইফালে এটা ৱাটাৰফল আছে, দেখুৱাব চেষ্টা কৰিম। তো এইফালে আমি অথনি গৈছিলোঁ ইয়াততো এই আমব্ৰেলাটোৰ তলতে আমি অথনি ডিনাৰ কৰি আছিলোঁ আৰু খাই মেলি আছিলোঁ। তো এইফালে আপোনালোকে দেখিব হৈছে ৱাটাৰফল। তো বহুত মজাকৈ সজাই থোৱা আছে ইয়াত, একদম সুন্দৰকৈ। তলৰ ফালে টেংকি, তাৰপিছত ৰাতি হ'লে ইয়াত লাইটৰ শ্ব' দেখিবলৈ পাব চাগে। তো ইয়াত লাইট চাইট ফিট কৰি থোৱা আছে। আৰু লাহে লাহে মই এতিয়া ওপৰৰ ফালে উঠি আহি আছোঁ আৰু ৰিজৰ্টৰ একেবাৰে ওপৰৰ ফালে উঠি আহি আছোঁ লাহে লাহে। তাৰপাছত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত থকা একুৰিয়ামটো। তো চাই থাকক ভিডিঅ'টো, দেখিব পাইছে আপোনালোকে ইয়াত থকা একুৰিয়ামটো আৰু ইয়াত থকা মাছ। তো সাগৰীয় মাছ চাগে ফ্ৰেণ্ডছ। কি সুন্দৰকৈ একুৰিয়ামত সজাই থোৱা আছে, দেখিব পাইছে। ইয়াত মটৰ ছিষ্টেমত পানীখিনি হেৰি কৰি থকা হৈছে আৰু কিবা, যাতে ইয়াত থকা মাছখিনিক এটা প্ৰপাৰ এনভাইৰনমেণ্ট দিব পাৰে। তো তাৰ বাবে মটৰ চটৰ ছিষ্টেম কৰি লগাই থোৱা আছে। লগতে কিছুমান কৃত্ৰিম উদ্ভিদ, লগতে শিল ইয়াত দি থোৱা হৈছে। তো দেখিব পাইছে আপোনাৰ ৰিজৰ্টৰ একেবাৰে ওপৰৰ ফালে। তো অথনি আমি ইয়াত খোৱা নাছিলোঁ, একেবাৰে তলখনত খাইছিলোঁ। তো আপোনালোকক এতিয়া একুৰিয়ামটো দেখালোঁ। তাৰপাছত আমি অলপ দূৰ আগবাঢ়ি যাওঁ। তো আমি এতিয়া পুখুৰীটোৰ মাজলৈ অলপ যাবলৈ চেষ্টা কৰোঁ। আমি লাহে লাহে ওপৰৰ পৰা নামি আহিলোঁ। এতিয়া আহিছোঁ আমাৰ পুখুৰীটোৰ ফালে। তো পুখুৰীটোৰ এটা দৃশ্য দেখুৱাই দিব আপোনালোকক চেষ্টা কৰিছোঁ। অথনি দেখুওৱা চুকাফা মূৰ্তিটোৰ পিনে আমি এতেদি যদি আগবাঢ়ি আহোঁ, তো ইয়াতো আপোনালোকে ড্ৰেগন দেখিবলৈ পাইছে। ইয়াতো সুন্দৰকৈ পুখুৰীৰ মাজলৈ আমি সোমাই আহিলোঁ। খালি গাইজ মই যেতিয়া উঠি আহিলোঁ এখন কপি আছে, ভয় লাগিছে, ভাগি নগ'লেই হয় আৰু। তো এইটো এটা ৱাটাৰফল বুলিয়ে ধৰি লওক। পানী বহুত মাৰিছে গাইজ, বতাহ মাৰি আছে। তো পানী আপোনালোকে তলত দেখিব পাইছে গোটেইখন তিতি গৈছে। তো ইয়ালৈকে তিতি গৈছোঁ আৰু। তাৰপাছত এইফালে এটা আছে, তো ইয়াৰ মাজতে আমাৰ আছে লাচিত বৰফুকনৰ মূৰ্তিটো। দেখুৱাব চেষ্টা কৰিছোঁ আমি লাচিত বৰফুকনৰ মূৰ্তিটো। লগতে ইয়াত লাচিত বৰফুকনৰ বিষয়ে কিবা অলপ লিখি থোৱা আছে। তাৰপাছত গাইজ আমি একদম গোটেই পানী মাৰিছে আৰু তাৰপাছত আমি যাওঁ আমাৰ ফ্ৰেণ্ডছৰ ওচৰলৈ। তো এই গোটেই মানে চাৰিওকাষটো তোৰ উদ্ভিদেৰে ভৰি আছে আৰু মানে নেচাৰেল লুক এটা দিব চেষ্টা কৰিছে। লগতে পৰিৱেশটো সুন্দৰকৈ আৰু নিকাকৈ ৰাখিব চেষ্টা কৰিছে। এইবিলাক আপোনালোকে উদ্ভিদ দেখিব পাইছে। লগতে কিছুমান লাইটিঙৰ বাবে ৰখা হৈছে আৰু এইবিলাকতো নেচাৰেল উদ্ভিদ হয়। তো লগতে এইটো আপোনালোকে ড্ৰেগন, আকৌ এইফালে
তো সেই তাৰ পৰা আমি এখানে ভিডিঅ' শ্বুট কৰিছিলোঁ তাৰপাছত আমি এতিয়া এই ছেকেণ্ড গেটখন পাইছোঁহি তো ইয়াতে আমাৰ ফ্ৰেণ্ডছজনে ফটো মাৰি আছে চাহিল ভাই সিহঁতি মোক আজি অকলশৰীয়া কৰি দিলে তো মই অকলে ভ্লগ বনাই আছোঁ তো আপোনালোকে ভাবিছে চাগে আজি বাৰ্থডেটো কেক চেক কি হ'ল তো গাই সিহঁতি কেক আনিম বুলি কৈছিলে তো মই কেক নালাগে বুলি ক'লোঁ কেক চেক নালাগে বোলো এনেকেই যেতিয়া খাই বোলো তেনেকেই পেটটো পূজা কৰোঁ আৰু তো কেক চেক কাটি এনেই নষ্ট নকৰোঁ আৰু মানে কেক চেক নালাগে বুলি তাৰপিছত চবকে ক'লোঁ খানা চানা খাই মেলি আৰু তেনেকেই এনজয় কৰোঁ কেক কাটিনো কি কৰিম তো বাৰ্থডে বুলি কেক কাটিব লাগিছিল হ'লেও তো নাকাটিলেও কেক চেক কাটিব মন নাই তো চবেই খালোঁ বোলো এনজয় কৰিলোঁ তো আজিলৈ ভ্লগটো ইমানেই চ' ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিলে লাইক কৰিব আৰু আজি মোৰ বাৰ্থডে বুলি আপোনালোকে যিসকলে চাই আছে এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল নটিফিকেশ্যনটো অল কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই